বেমেজালি ঘটিছিল কিন্তু দেশী গাৰ্ল স্মাৰ্ট অসম বন্দনাৰে অসম এৰিলে প্ৰিয়ংকা But I've come to the Northeast many times. I think it's beautiful. As soon as we were landing, our plane was landing, all of us opened the windows and just looked outside because it's so lush and green and you never get to see that in Mumbai. হয় এনেকৈ প্ৰিয়ংকাই খৰিলে নিজৰ অসম সংযোগ সেনা বিষয়া পিতৃৰ সৈতে অসম মুলুকত শৈশৱৰ এছোৱা কটাইছিল প্ৰিয়ংকা চোপ্ৰাই বহুবাৰ অসমলৈ অহা প্ৰিয়ংকা অসম তথা উত্তৰ পূবৰ মানুহ আৰু প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল बड़े सालों बाद आई हूँ मैं and I didn't want to miss the opportunity to interact with the people of Assam. I think यहाँ पे बहुत मीठे लोग होते हैं. হোটেল ভাৰ্গৱ গ্ৰেণ্ডত ততাতৈয়াকৈ আয়োজন কৰা সংবাদমেলখনত গ্লেমাৰাছ ৰূপত নহয় বৰঞ্চ সেউজীয়াজোৰ চুৰিদাৰেৰে কেমেৰাৰ আগত গহীন গম্ভীৰ ৰূপত ধৰা দিলে প্ৰিয়ংকা চোপ্ৰাই অসমীয়া ব্যঞ্জনেৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি বিমানত খাবলৈকো প্ৰিয়ংকাই পেকিং কৰাই ল'লে অসমীয়া খাদ্যই प्रियंकार मुखत फुटिल ऑडियो यहाँ का बहुत लोकल फूड पैक होके हमारे साथ जा रहा है हमारी फ्लाइट पे हमने स्पेसिफिकली बोला है कि यहाँ का वी हैव टू टेक लोकल फूड ऑन आवर फ्लाइट वी आर नॉट गोइंग टू हैव फ्लाइट फूड well we've asked for fish we've asked for what all have we asked for there's this mustard bindi I don't know the names Oreo okay so a few things Oreo মেৰিকমৰ সফলতাৰ অংশ হিচাপে গুৱাহাটীত প্ৰিয়ংকা স্বাভাৱিকতে সাংবাদিকে কেমেৰাত বন্দী কৰিব খুজিলে প্ৰিয়ংকাৰ পাঞ্চ লাইছময় প্ৰিয়ংকাই নকৰিলে বিমুখ যদিওবা হাতত নাছিল বক্সিং গ্লাভছ हाँ जी इस ड्रेस में पंच ऐसे वाला ऐसे वाला উঠিছিল মেৰিকম ৰূপী প্ৰিয়ংকা চোপ্ৰাৰ মাছুলৰ প্ৰসংগ প্ৰিয়ংকাই ক'লে As a girl, it's very difficult to build those muscles. Mary's been a boxer for 15 years. I only had 3 months to do it. মেৰিকমৰ চৰিত্ৰত নিজকে বিলীন কৰি দিয়াৰ অসামান্য চেষ্টা কৰা প্ৰিয়ংকাই নম্ৰভাৱে কৈ গ'ল মই মেৰিকমো নহয় মহাতাৰকা প্ৰিয়ংকা চোপ্ৰাও मैं ना मेरी कॉम हूँ ना प्रियंका चोपड़ा हूँ मेरी इतनी बड़ी औकात नहीं कि मैं अपने आप को एक वर्ल्ड चैंपियन बॉक्सर की तरह समझूं. मैं किरदार प्ले कर रही थी. মুঠৰ ওপৰত বাচকবনীয়া চৰিত্ৰৰ মাজত নিজকে গঢ়ি পিটি সুমুৱাই ল'ব পৰা প্ৰিয়ংকাই অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ পিছত অনুষ্ঠিত সংবাদমেলখনতো নিজকে সপ্ৰতিভ ৰূপতে তুলি ধৰিলে প্ৰমাণ কৰি থৈ গ'ল প্ৰিয়ংকাই কেমেৰা পাৰ্চন ৰবিন আৰু উজ্জ্বলৰ সৈতে ঋতুপৰ্ণা দাস DY365